Hello everyone, good morning. নটা বাজি গ'ল আৰু আজি বতৰটো বহুত বেছি ঠাণ্ডা হয় মানে মই আপোনাৰ চুৱেটাৰ লগাই লৈছোঁ বলক তেন্তে পলম নকৰোঁ আৰু আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ জানো সকাম ক'ত আছে সকাম আৰু এয়া বিহু বুলি আজি অলপ গ্ৰিলখিনি বিহু বুলি নহয় আচলতে সদায় চাফা কৰাই হয় প্ৰায় এই গ্ৰিলখিনি মই অলপ মোহাৰিলোঁ আৰু এইখিনি মায়ে মই লগ লাগি চাফা কৰিব এই পথাৰখন যে দেখিছে নহয় ইয়াত বহুত মাছ পায় এনেকৈ বৰষুণ দি থাকিলে আৰু ধৰেও মানুহে ভাল লাগে চাই এনেও মাছ ধৰা চাই ভালেই লাগে আৰু এয়া চাওক আমাৰ ঘৰৰ বেঙেনা এটা পকি য়েল্লো কালাৰ হৈ আছে আৰু কালাৰটো কম্বিনেশ্যন ইমান ধুনীয়া লাগিছে দেখি বগা আৰু য়েল্লো ভাল লাগিছে চাই ৰাতিপুৱা এনেদৰে পুৰি আৰু চব্জিয়ে খালোঁ ব্ৰেকফাষ্ট কৰা আজি দেৰিয়ে হৈ গ'ল লগতে খেজুৰ আৰু আঙুৰ আছিল তেনেকৈ খাই লৈ গৈছিলে বোলো একেবাৰে হেৰি হৈ গ'ল চাগে আপা ঘৰ পৰা আনিছিলোঁ গছজোপা ওলাবগৈ আৰু ধুনীয়াকৈ ন কোনজোপা এইজোপাক সেই এইখিনি এইবোৰ হেৰি কৰি আগটো হেৰি কৰিব লাগিব ৰুব লাগিব এইবোৰ শুকান পাতবোৰ আঁতৰাই ল'ব লাগিব নি এনেকুৱা ঠাণ্ডা বতৰত এনেকৈ ভজা কিবা বস্তু খাই বহুত ভাল লাগে সেইকাৰণে বুট অলপ ভাজি ল'লোঁ জ্বলা আৰু নিমখ দি এতিয়া খাই লওঁ মই তেন্তে বহুত ভাল লাগে খাই আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদিহে আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে হ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সকলো